আত্মকথন 1 সাপ কবি তাপস তৰুণ শইকীয়া। কবিতাই জীৱনটোৰ কথা যেনেকৈ শিকায়, তেনেকৈ শিকিলেচোন বুকুখন বৰকৈ বিষায়। কবিতা ভাল পাওঁ বাবেই বিষো ভাল পাবলৈ শিকিলোঁ। এনেকৈয়ে ভাল পোৱাৰ অসন্ধালনী অনুশীলনত মই বিষ পুৰুষ হৈ পৰিলোঁ। বিষাক্ত সাপৰ দংশন দিনে প্ৰতি জিভা মেলি ল'লোঁ। এক অবুজ ৰাগীত ভাল পোৱাৰ গভীৰতালৈ গৈয়েই থাকিলোঁ ক্ৰমশ। মোৰ পেটত, মোৰ বুকুত পথালি আগ কিছুমান লাহে লাহে প্ৰকট হ'ল। নোমবোৰ খৰিকাৰ ছালখন নিমজ আৰু উজ্জ্বল হ'ল। আচৰিত, মই যে এতিয়া ইমান ক্ষীণালোঁ। জোপোহাটোৰ এই দ বেকা গাঁতটোত মই হেলা ৰঙে সোমাব পাৰোঁ। জানা, আজিকালি মানুহে মোলৈ ভয় কৰে আৰু ময়ো মানুহলৈ ভয় কৰোঁ।